নমস্কাৰ আৰু হে দোস্ত মই ডিম্পু বৰুৱা মানে মই এটা ইণ্টাৰভিউ লৈছিলো আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মাই মামাই মোৰ এইটো একচেপ্ট কৰিলে মই পাগল হৈ গৈছো বাপৰে ইমান ডাঙৰ মানুহ মই পাগল হৈ গৈ পিনে মোৰ পুনৰ বিতৰ্কৰ মাজত ডিম্পু বৰুৱা পিছে কেনেকৈ ঘটিলে এই ঘটনা আপুনিও নিশ্চয় বুজিব পাৰিছে হয় ফেচবুকত এটা পেজে এটা পোষ্ট লিখিছে পেজটোৰ নাম সত্য প্ৰচাৰ অসমৰ এজন ইউটিউবাৰ ডিম্পু বৰুৱা এজন সুবিধাবাদী ইউটিউবাৰ ৰাজনীতিবিদ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নিৰ্বাচনলৈ মাথো কেইটামান দিন থকাৰ পূৰ্বতে ডিম্পু বৰুৱাৰ অৰাজনৈতিক ভিডিঅ' উদ্দেশ্য কি সকলোৱে বুজিছে পিছে এই পোষ্টটো কিহৰ কাৰণে কৰিছে আপুনিও নিশ্চয় বুজিছে পিছে পোষ্টটোত বহু ধৰণৰ কমেণ্ট কৰিছে বহু ধৰণৰ লোকে যেটো মানুহৰ মন বুজিবতো নোৱাৰি কাৰ কি মনত কি চলি আছে তো কেইটামান কমেণ্ট আমি আপোনালোকলৈ আগবঢ়াইছোঁ পংকজ বৰাই লিখিছে বিজেপিৰ দালাল আৰু কিছুমানে এনেকুৱা কমেণ্ট কিছুমান লিখিছে যিবোৰ আপোনালোকক মই পঢ়ি শুনাব নোৱাৰিম আৰু এই বিষয়ে ডিম্পু বৰুৱাই কি কয় তাৰো ভিডিঅ' ক্লিপ আমাৰ হাতত আছে আমি নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ঋতুৰাজ বৰাই লিখিছে আমাৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা নহয় ইয়াৰ ইউটিউবৰ প্ৰচাৰ চাই আমি ভোট দিব নাযাওঁ মইতো এই ইউটিউব চেনেল নাচাওঁ অংশুমান পাগল এইটো অপূৰ্ব দাস কিমান টকাত বিক্ৰী হৈছে শৰ্মা ৰঞ্জন SRX তেওঁ লিখিছে সি যদি বিজেপিক ছাপোৰ্ট নকৰে তাৰ ভিডিঅ'ত বিজেপিৰ এড কিয় আহে আমাক বুৰ্বক বনাব আহে পুনৰবাৰ কৈছোঁ যে কোনো ভিডিঅ'ত নিজৰ ইচ্ছামতে এড লগাব নোৱাৰি কিয় এড লগাই ইউটিউব বা গুগল এডৱৰ্ডে এডটো লগাই কাৰ ভিডিঅ'ত কি এড লগাই কোনো গম নাপায় এজনে লিখিছে অ' ভাই এইটো কোনো ভিডিঅ'ত অন কৰিলে ইউটিউবত আহে বিজেপি ভোট অকল বিজেপি বুলি নহয় কংগ্ৰেছ সকল যিকোনো পাৰ্টিৰে আহিব পাৰে এড যিসকলে এড লগায় নেক্সট লিখিছে এইটো এটা এড হয় বৰ্তমান ইউটিউবত অকল বিজেপি বুলি নহয় ক্ষমা কৰিব এইবাৰ আকৌ নিজৰে প্ৰমোশ্যন এই সন্দৰ্ভত ডিম্পু বৰুৱাই কি কয় আহকচোন জানো তেওঁৰ মুখেৰেই নমস্কাৰ আৰু হে দোস্ত মই ডিম্পু বৰুৱা মানে মই এটা ইণ্টাৰভিউ লৈছিলো আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ এটা সম্পূৰ্ণ পাৰ্চনেল ৰাজনীতিৰ লগত কানেকশ্যন নোহোৱা ইণ্টাৰভিউ আছিল কিন্তু সেই ইণ্টাৰভিউটোক মানে বহুতে কিছুমান ভুল কথা ভাবি পিনে লৈ লৈছে মাইণ্ডত মানে কমেণ্টবিলাক পঢ়ি মোৰ বেয়া লাগিছে তো মই মোৰ এইটো ডিউটি বুলি ভাবিলোঁ যে সেই ভুল কথাখিনি অলপমান বেয়া লাগে না যিটো মোৰ মাইণ্ডত মোৰ নায়েই সেইটো যদি কৈ থাকে চাওক প্ৰথমতেতো এইটো হৈছে বহুতে কৈ আছে যে যদি সেই ইণ্টাৰভিউটো পলিটিকেল নাছিলে ৰাজনীতিৰ লগত কোনো কানেকশ্যন নাছিলে তই সেই ইণ্টাৰভিউটো কিয় নিৰ্বাচনৰ আগত বনালি নিৰ্বাচনৰ পিছতো বনাব পাৰিলি হয় বা নিৰ্বাচনৰ বহুত আগতে বনাব পাৰিলি হয় এইখিনি সময়ত বনোৱাৰ কাৰণটো কি প্ৰথমতেতো নিৰ্বাচনৰ আগত মই কিয় বনালোঁ তাৰমানে কি জানেনে প্ৰতিটো বস্তুৰে এটা ট্ৰেণ্ড থাকে না এতিয়া মই যদি সৰস্বতী পূজাৰ ভিডিঅ'টো সৰস্বতী পূজাৰ 2 দিন পিছত দিওঁ ইমান বেছি নাচাব সৰস্বতী পূজাৰ দিনাই দিওঁ ঠিক তেনেদৰে ইয়াতো মই ভাবিলোঁ যে বৰ্তমান যিহেতু ৰাজনীতি চলি আছে গোটেই অসমত নেতাবিলাকে সেই প্ৰচাৰ চলাই আছে কিছুমানে দৌৰি আছে কিছুমানে বুলি আছে কিছুমানে চাইকেল চলাই আছে তো মই ভাবিলোঁ এইখিনি সময়ত তো সকলো টিভি চিভি বেলেগ পৰ্টেল চৰ্টেলটো চব ৰাজনীতি হৈ গৈছে তো মই যদি এটা ৰাজনীতিৰ পৰা বহুত দূৰত এটা অৰাজনৈতিক সেই লওঁ চলিব মই ভাবিলোঁ চলিব কাৰণ আমি বস্তুটো এনেকৈ ভাবোঁ যে ইউটিউবাৰ আমি ইমান সোমাই নাযাওঁ যে কোন দল কি কিন্তু চলিব এইটো কাৰণ এইটো এটা ট্ৰেণ্ড চলি আছে না চাওক মামা বৰ্তমান এইখিনি সময়ত যিমান হিটত আছে আগতেতো নাছিল হিটত ইমান আছিল মানে ইমান বেছি নাছিল বা নিৰ্বাচনৰ পিছত বা আৰু সেই ট্ৰেণ্ডটো থাকিবনে নাই তো বিশ্বাস কৰক এনেকুৱা কোনো মাইণ্ডত মোৰ একো নাই আৰু মই ইমানো একো নহয় যে মোৰ কাৰণে যে কিবা সেই হ'ব আৰু যেতিয়া হিমন্ত বিশ্ব শৰ্মাই মামাই মোৰ এইটো একচেপ্ট কৰিলে মই পাগল হৈ গৈছোঁ বাপৰে ইমান ডাঙৰ মানুহ মই পাগল হৈ গৈ পিনে মোৰ মাইণ্ডত একো নাই মই ভাবিছোঁ যে যাব লাগে কিবা কিবি সুধিব লাগে হ'ব লাগে পলিটিক্স কিবা কিবি বা মোক লৈ ইমান ৰাজনীতি চলিব মইতো ভবা নাই হা তো বিশ্বাস কৰক মই ইমান বেয়া নহয় বা মোৰ মাইণ্ডত ইমান একো বেয়া ভাৱ নাই বা মোৰ কাৰণে কিবা কাৰোবাৰ ভোট মই ভোটৰ কথা একো কোৱাই নাই মই তেখেতৰ ল'ৰাই কি পঢ়ি আছে মই তেখেতক কি ভিডিঅ'টো যদি চাইছে গম পাবই তো ইমান বেয়াকৈ মই কেতিয়াও নাভাবোঁ বা কোনো দলৰ পক্ষে কোনো দলৰ বিপক্ষে নাই মই ভাল বস্তুক ছাপোৰ্ট কৰোঁ